Hi everyone, সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজিৰ ৰেচিপি হৈছে ডাল টাৰকা। সকলোৱে নিশ্চয় গমে পাইছে ফটোখন দেখি। তেন্তে বলক ভিডিওটো আৰম্ভ কৰো। মগু দালি লৈছো। মগু দালিখিনি 2 ঘণ্টা মান আগতে তিয়াই ৰাখিছিলো। এতিয়া দি দিম কুকাৰটো। লগতে ইয়াত এচামুচ মই নিমখো দিছো। এতিয়া পানী দি 3টা বা 4টা চিটি মাৰিবলৈ দিম। এয়া এখিনি এতিয়া বইল হৈ গ'ল। এতিয়া কেৰাহী এখন গৰম কৰি ইয়াত মিঠাতেল দি দিছো। মিঠাতেলখিনি গৰম হৈ অহাত মই ইয়াত তেজপাত দি দিছো এখিলা। সৰিয়হ দিছো এচামুচ। সৰিয়হটো নুফুটিবৰ কাৰণে মই গেছটো কমাই ৰাখিছো। তাৰ পিছত দিছো আধা চামুচ জিৰা। এতিয়া মই জুইটো অলপ বঢ়াই দিম, ফুটিব। এতিয়া দেখিছে ফুটিছে। মই লগালগ এখন ঢাকন দি দিছো। এটা ভালকে ফুটি অহাত নহৰু পেষ্ট দিছো। তাৰ পিছত সৰু সৰুকে কাটি লোৱা ডাঙৰ সাইজৰ পিয়াজ এটা দিছো। পিয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। পিয়াজটো অলপ কালাৰটো চেঞ্জ হ'বলৈ ধৰিছে। এতিয়া মই বিলাহী দি দিছো ডাঙৰ সাইজৰ এটা। আৰু এই গুটেইখিনি অলপ ৰঙচুৱা হোৱালৈকে মই ভাজি থাকিম। এতিয়া এইখিনি কালাৰটো অলপ চেঞ্জ হৈছে। ইয়াত দিছো মই হালধি, জোখমতে হালধি দি দিছো। তাৰপিছত ইয়াত দিম মই নিমখটো অলপ কমকৈ দিছো যেহেতু আগতে দিয়ে থৈছিলো। তাৰপিছত এতিয়া দিছো সবজি মছলা আধা চামুচ। এটো অপচনেল হয়, নিদিবও পাৰে। তাৰ সলনি আপোনালোকে ৰেড চিলি পাউডাৰো দিব পাৰে। এতিয়া গুটেইখিনি লৰাই লৈ দালিখিনি এটা দি দিছো আৰু দালিখিনিও ভালকৈ লৰাই লম গুটেইখিনি মছলা মিহলি হৈ যোৱাকৈ। আপোনালোকে নিজৰ পছন্দ অনুসৰি পানীটো ৰাখিব, কিমানটো আপোনালোকে ডাঠ কৰে। মই ইমানটোতে এতিয়া ৰাখি দিম, হৈ যাব। আৰু এতিয়া ইয়াত মই দিছো মান ধনিয়া। আপোনালোকে যেটো সাধাৰণ ধনিয়া থাকে হেতুও দিব পাৰে। মই মান ধনিয়া দিছো। এতিয়া এইখিনি 2 মিনিট মান ৰাখি দিম। এইখিনি হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিম। এতিয়া ইয়াত সসপেন এটা গৰম কৰি তাত মিঠাতেল দি দিছো। তেলটো অলপ সৰহকৈ দিব। তেলখিনি গৰম হৈ অহাত ইয়াত এচামুচ মই সৰিয়হ দিছো। সৰিয়হখিনি ফুটে বহুত সাৱধানে কৰিব আৰু লগালগ ঢাকন মাৰি দিব। এয়া সৰিয়হখিনি ফুটি হৈ গ'ল। ইয়াত দিছো মই নৰসিংহ পাত আৰু এনেকৈ ফুটি আহিলে আপোনালোকে ঢাকনখন মাৰি দিব। অলপ ৰঙচুৱা নিচিনা হৈছে। ইয়াত মই অলপ সবজি মছলা দি দিছো। এটো অপচনেল হয়, আপোনালোকে নিদিবও পাৰে। এতিয়া গুটেইখিনি ভালদৰে মিলাই লৈছো। এতিয়া এইখিনি হৈ গ'ল। এতিয়া দালিখিনিত তেলখিনি দি দিছো। দালিখিনিত এই তেলটো দিলেহে ভাল লাগে খাই। দালি টাৰকাত এইটো বহুত ইম্পৰ্টেন্ট প্ৰসেস হয়। এই আমাৰ ডাল টাৰকা ৰেডি হৈ গ'ল। ভিডিওটো ভাল পালে লাইক কৰিব। যদি আপুনি মোৰ চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব। সাবস্ক্ৰাইবৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। ধন্যবাদ ভিডিওটো চোৱাৰ বাবে।